জিঅ বেগৰ বস্তা কিদৰে নদীত পেলাই দিয়া আছে দেখা পাইছে। এনেদৰে হাজাৰ হাজাৰ জিঅ বেগত মাটি ভৰাই নদীৰ গৰাত পেলাই দিছে যাতে নদীৰ গৰাখনে ৰোধ হয়। বিশ্বনাথ জিলাৰ ভিতৰত সৰ্ববৃহৎ দৈৰ্ঘ্যৰ মথাউৰিৰ দুৰৱস্থা আজি আপোনালোকক দেখাম। প্ৰিয় দৰ্শক, আপোনালোক জানে কোনটো মথাউৰিৰ কথা কৈছো। বিশ্বনাথ ঘাট পানপুৰ মথাউৰি হৈছে বিশ্বনাথ জিলাৰ ভিতৰত সৰ্ববৃহৎ দৈৰ্ঘ্যৰ মথাউৰি। এই মথাউৰিৰ আজি তাৰিখলৈকে কেনেকুৱা অৱস্থাত আছে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে। তাৰ আগতে আপোনালোক দেখাব বিচাৰিছো বিশ্বনাথ জিলা প্ৰশাসনৰ তৰফৰ পৰা এখন ফলক লগোৱা আছে। কি ফলক লগোৱা আছে চাই লওক এবাৰ। আপোনালোক দেখা পাইছে অসম চৰকাৰৰ চক্ৰবিষয়াৰ কাৰ্যালয় নদুৱা ৰাজচক্ৰ চতিয়াৰ তৰফৰ পৰা এখন জাননী আঁৰি থোৱা আছে নদীৰ পাৰত তথা বিশ্বনাথ ঘাট পানপুৰ মথাউৰিৰ গাতে, আৰু এখন সতৰ্কতা জাননী নদী খহনীয়াৰ নিষেধাজ্ঞা ফলক লগোৱা আছে বিশ্বনাথ জিলা দণ্ডাধীশ কাৰ্যালয়ৰ পৰা দেখা পাইছে। আৰু এয়া নদী, আহক নদীৰ গৰা পাৰত যাম, কেনেধৰণৰ পৰিৱেশ দেখা পোৱা গৈছে দেখাম আহক। বন্ধুসকল, এয়া মই ক্ৰমান্বয়ে নদীৰ পাৰলৈ গৈ আছো। নদীৰ গৰাৰ কি অৱস্থা দেখাম, চাই থাকিব সম্পূৰ্ণ ভিডিঅ' শেষলৈকে। এয়া দেখা পাইছে আহি পাইছো বিশ্বনাথ ঘাট পানপুৰ মথাউৰিৰ পৰা নদীৰ গৰা মাত্ৰ 10 মিটাৰ খুব সম্ভৱ হ'ব। আৰু এয়া দ্ৰুত গতিত জলসম্পদ বিভাগৰ কাম চলি আছে আৰু নদীত ফেনে ফুটকা দি পানী বাঢ়িছে আৰু মেটেকা উপঙি গৈছে। এয়া দেখা পাইছে আৰু নদীৰ গৰাৰ দৃশ্য। এয়া নদীৰ গৰাত এনেদৰে জিঅ বেগৰ বস্তাৰে বান্ধ দিছে আৰু এই দেখা পাইছে জেচিবিৰে কাম চলি আছে। সকলোৱে দোৱা কৰিব যাতে এই মথাউৰিটো এই বাৰিষাত যাতে ছিঙি নাযায়, আৰু ছিঙি গ'লেতো 2012 চনত পুনৰাবৃত্তি হ'ব। এনেদৰে দিন ৰাত একাকাৰ কৰি শ্ৰমিকসকল তথা জলসম্পদ বিভাগৰ বিষয়ববীয়া কাম কৰি আছে, অপ্ৰাণ চেষ্টা চলাই আছে। দ্ৰুত গতিত গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে জলসম্পদ বিভাগত কাম চলি আছে দিন ৰাত একাকাৰ কৰি। দেখা পাইছে কিদৰে জিঅ বেগত মাটি ভৰাই নদীৰ গৰাত পেলাই আছে দেখা পাইছে। এয়া দেখিছে এনেদৰে গৰাখহনীয়া ৰোধ কৰিব জলসম্পদ বিভাগে। আৰু যিহেতু ব্ৰহ্মপুত্ৰ নদীত পানী বাঢ়িছে আৰু পানী বাঢ়াৰ ফলত এয়া দেখা পাইছে গৰাৰ ওপৰেৰে নদীৰ পানী বাগৰি গৈছে। ইয়াত যদি গৰাখহনীয়া আৰম্ভ হৈ যায় ইয়াক ৰোধ কৰাটো অসম্ভৱ হৈ যাব, কিয়নো নদীৰ গৰাৰ ওপৰত পানী বাগৰি গৈছে। আৰু এই পানী দেখিছে ইয়াত থিয় হ'বলৈ জেগা নাই। আৰু এয়া বিশ্বনাথ ঘাট পানপুৰ মথাউৰিৰ জংঘলবিলাক দেখা পাইছে। এয়া হৈছে বিশ্বনাথ ঘাট পানপুৰ মথাউৰি আৰু এই পানী ক'ত থিয় হ'ব, ক'ত জিঅ বেগত মাটি ভৰাব, আৰু ক'ত শ্ৰমিকে কাম কৰিব, আৰু ক'ত কেনেকৈ পেলাব। এয়া দেখা পাইছে নদীৰ গৰাৰ ওপৰেৰে পানী বাগৰি গৈছে। আৰু এই ঠাইডোখৰ দেখা পাইছে ইয়াত যিহেতু নদীৰ গৰা অলপ ওখ আছিলে, তাত নদীৰ গৰাৰ ওপৰেৰে পানী বাগৰিবলৈ হ'লে জলপৃষ্ঠ অধিক বৃদ্ধি হ'ব লাগিব। আৰু ইয়াত ইতিমধ্যে গৰা খহনীয়া আৰম্ভ হৈছিল, সেইকাৰণে দ্ৰুত গতিত কাম আৰম্ভ কৰিছে। জিঅ বেগত মাটি ভৰোৱাৰ পিছত চিলাই কৰি আছে দেখা পাইছে কি সুন্দৰভাৱে এই চিলাই কৰি আছে মেচিনৰ জৰিয়তে। আৰু এই চিলাই কৰাৰ পিছত নদীৰ গৰাখহনীয়া ৰোধ কৰিবৰ বাবে পেলাই দিয়া হ'ব দেখা পাইছে। দেখাই দিলো আপোনালোকক বৰ্তমানৰ আজিৰ দিনৰ দৃশ্যপট। বন্ধুসকল, এয়া আছিল বিশ্বনাথ ঘাট পানপুৰ মথাউৰিৰ দুৰৱস্থা। কিদৰে নদীৰ গৰা খহি খহি নিচেই মথাউৰিৰ কাষত আহিছে আৰু তাক ৰোধিবৰ কাৰণে জলসম্পদ বিভাগেও কিদৰে তৎপৰ হৈছে আপোনালোকৰ মাজলৈ দাঙি ধৰিলো। এতিয়া আপোনালোকে ইয়াক কিদৰে বিশ্লেষণ কৰে এয়া আপোনালোকৰ ওপৰত এৰি দিলো। সুস্থ থাকক, ভালে থাকক, সচেতন থাকক। ধন্যবাদ।